Good morning everyone. আজি ৰাতিপুৱা এয়া বৰষুণ দি বতৰটো একেবাৰে খেমেকা বৰষুণ দি আছে ৰাতিৰ পৰাই আৰু এইপিনে মই ৰাতিপুৱা উঠি গা পা ধুই লৈ ভাতখিনি বহাই ল'লোঁ। আজি অকল আলুৱে উহাই লৈছোঁ। তাৰপিছতে ভাতকেইটা খাই লৈ এয়া বাবুৰ কিতাপ অকণমান জিল লগাবলগীয়া আছিলে তাকে লগাই দি আছোঁ আৰু এইপিনে বাবুৱে কি কৰি আছে চাওক। আৰু আজি আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। কিমানো থাকিম বেলেগৰ ঘৰত হয়নে? একো নাই, মাহী বাৰু থাকিবই দিছিলে। আমি যিমান দিন থাকোঁ সিমান দিন থাকিব দিয়ে। মাহী হেনো ভালেই পায়, কাৰণ মাহী আৰু বাবু অকলে যে মানুহ আহিলে ভালেই পায়। তথাপিও থাকিবতো নোৱাৰি ন, নিজৰ বুলিবলৈ ঘৰ এখন আছে নহয়। সেইখন এৰি জানো ইমান দিন আলহী ঘৰত থাকিব পাৰি? আহি থাকিম, ঘনে ঘনে আহিয়ে থাকোঁ এনেও। আৰু এতিয়া আমি যাওঁগৈ। বৰষুণ দি একেবাৰে ৰাস্তা কি হৈ গৈছে চাওক না, গোটেইখন বোকা পানী পিছল ভয় লাগে। আৰু এইখন আমি খোজকাঢ়িয়ে যাই আছোঁ। আৰু এয়া বাবুৱে আমাৰ চাওক না হেলমেটটো ল'বলৈ দিছে বিনাকে। এইপিনে সি মূৰতে সোমাই লৈছে। ভালো লাগিছে, সি হেনো বুলেটত উঠি পোৱা নাছিলে, এবাৰ বিনাকে ঘূৰাই লৈ আনিলে। আৰু এতিয়া আমি সকলোকে বাই বাই দি ঘৰলৈ বুলি ওলালোঁ। বৰষুণটোতো ৰাতিৰ পৰা দিয়ে আছে, তথাপিও আমি যাবলৈ ওলালোঁ আৰু নাযাবলৈ ভাবিছিলোঁ, কিন্তু নগ'লেও নহয়, যাব লাগিব, উপায় নাই। আৰু এতিয়া আমি গৈ আছোঁ আৰু বৰষুণটো কিন কিনকৈ দি আছে আৰু মোৰ হেলমেট নানাৰ পৰিণতি মোৰ কাপোৰখন মূৰত উৰণি ল'বলগীয়া হৈছে, নহ'লে আকৌ জ্বৰ চৰ্দি হ'বলৈ ভয় নহয়, সেইকাৰণে লৈ লৈছোঁ। তাৰপিছতে আমি আহি পাই গ'লোহি জ্যোতি নগৰ। আৰু এই জ্যোতি নগৰ পাৰ হৈয়ে পাই বজাৰ খোলা গৰেশ্বৰ য'ত ডাঙৰকৈ বজাৰ হয় তাতেই। আৰু আজি দেওবাৰ যিহেতুকে আজি বজাৰ আছে। দেওবাৰে অকণমান সৰুকৈ হয় বাৰু, তথাপিও মানুহৰ ভিৰ আছেই। এইপিনে বজাৰ খোলাখন আছে আৰু কিবাকৈ যেনে তেনে পাৰ হৈ আহিলোঁ। আৰু এইখিনিতে আছিল আমাৰ টিউশ্যন চেণ্টাৰ। মই ক্লাছ 9ত ইয়াতে টিউশ্যন কৰিছিলোঁ, এইখিনি জেগাতে। তাৰপিছতে আমি আহি পাই গ'লোহি ৰেল গেট। আৰু আজি বৰষুণ দিয়াৰ বাবে ৰাস্তাটো একেবাৰে পানী পানী হৈ গৈছে চাওক না। এইখিনি ঠাই কিন্তু বহুত বেয়া হৈ গৈছে দেই। চৰকাৰে কিবা এটা ব্যৱস্থা ল'লেই হয় আৰু যাতে ৰাস্তাটো ধুনীয়া হয়, গাড়ী মটৰো যাতে ভালকৈ চলাব পাৰি। তাৰপিছতে আমি ইয়াত পাই গ'লোহি বাছ ষ্টেণ্ড। আৰু এতিয়া আমি গৈ থাকোঁ। বৰষুণটো কিবাকৈ এৰিলে দিয়ক, এতিয়াহে শান্তি লাগিছে, নহ'লে যে গাড়ীত উঠিলে যিমানেই লাহেকৈ বৰষুণ নিদিয়ক কিয়নো বিন্ধি ধৰে, কিয় বা নাজানো। হেলমেট আৰু জেকেট পিন্ধিলে কিন্তু ইমান ধৰিব নোৱাৰি দেই, যিমান জোৰেকৈ বৰষুণ দিলেও ইমান গাত নিবিন্ধে যে, সেইবাবে কিজানি। আৰু এইয়া আমাৰ ফালে যোৱা ৰাস্তাটো চাওক, ভগৱান, ইয়াতে পৰিলে আৰু মানুহ হৈ থাকিমনে? লাজ সন্মানো যাব আৰু পৰিলে হাদ্দিও পুৰা হ'ব। যেনে তেনে আমি ঘৰ আহি পালোহি দিয়ক। গতিকে আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।